নমস্কাৰ বন্ধুসকল, জীৱনত যদি তুমি বিফল হৈছা, এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ যিমানবাৰ বিফল হৈছা, যদি সেই বিফলতাক তুমি স্বীকাৰ কৰি নতুনকৈ আকৌ যদি তুমি যুঁজিবলৈ আৰম্ভ কৰা, তুমি যিকোনো ক্ষেত্ৰতে তুমি সফলতা হাসিল কৰিব পাৰিবা। কাৰণ প্ৰত্যেকটো সফলতাৰ পিছতেই এটা ডাঙৰ মেহনত থাকে বা বহুত কিবা কিবি কষ্ট কৰিলেহে এটা সাকসেস পোৱা যায়। যদি তুমি এবাৰ ইণ্টাৰভিউ দিছা, তাত যদি তুমি ফেল কৰিছা, তুমি কেতিয়াও হাৰি যোৱা নাই। এবাৰ নহয়, দুবাৰ নহয়, 10 বাৰ তুমি ইণ্টাৰভিউ দিয়া, 10 বাৰ তুমি এটা কাম আৰম্ভ কৰা, কিন্তু কৰা। যদি তুমি হাৰি এটা কামৰ পৰা হাৰিলোঁ বুলি নিজকে স্বীকাৰ কৰি নিজকে যদি তুমি ভাবা যে আৰু মই কৰিব নোৱাৰিম, তেন্তে তুমি কেতিয়াও সাকসেস হ'ব নোৱাৰিবা। তুমি নিজকে একচেপ্ট কৰা যে মই বৰ্তমানৰ বাবেহে বিফল হৈছোঁ, কিন্তু ভৱিষ্যতে আহি থকা দিনবিলাকত মই আৰু ভালকৈ যুঁজি যাম, আৰু ভালকৈ এই কাম কৰি যাম। তুমি চাবা, তুমি যিমান মেহনত কৰিবা, যিমান কষ্ট কৰিবা, তাৰ ফল সদায় সিমানেই মিঠা পাবা। গতিকে এবাৰ দুবাৰ ফেল হওঁতেই তুমি কেতিয়াও হাৰি নাযাবা, আৰু তুমি কষ্ট কৰি যোৱা। কাৰণ জীৱনত এনেকুৱা বহুত সুবিধা আহিব, জীৱনত এনেকুৱা বহুত চাকৰি ইণ্টাৰভিউ আহিব, যি ইণ্টাৰভিউত তোমাৰ মাত্ৰ সেই কষ্টৰহে প্ৰয়োজন। গতিকে তোমালোকে কষ্ট কৰি যোৱা, দেখিবা এদিন নহয় এদিন তুমি সাকসেস হ'বাই। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ।